নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ চুজিৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে সকলোৱে হয়তো চুজি লাড়ু পিঠা এই ধৰণে বনাই খাব জানে। মই আজি সেই চুজি লাড়ু পিঠাতকৈ আজি বেলেগ ধৰণৰ এটা ৰেচিপি আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চুজি বনাবলৈ মই লৈছোঁ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, জলকীয়াও কাটি লৈছোঁ, বিনছ, আলু, গাজৰ গোটেইখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া লৈছোঁ মই চুজি। এই চুজিখিনি মই নিজৰ প্ৰয়োজন অনুসৰি লৈছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লৈ ল'ব।
যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাবৰ বাবে আজিলৈ আহিছোঁ বাই